নমস্কাৰ বন্ধুসকল যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে হয়তো জানে যে মই বেছিভাগ ট্ৰেভেল ভিডিঅ'জ বনাওঁ নাইবা ফুড ব্লগ বনাওঁ কিন্তু আজি মই বিশেষ এটা কাৰণত এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ সুমিলা ৰংহাংপি নামটো হয়তো আপোনালোকে এইকেইদিন নিউজত শুনি আহিছে যদি নামটো শুনিছে তেন্তে ঘটনাটোৰ বিষয়ে নিশ্চয় গম পাইছে গতিকে মই এইটো মুহূৰ্তত আপোনালোকক ঘটনাটো বিৱৰি ক'ব খোজা নাই সেই কণমানিজনীৰ লগত যি হিহৰণকাৰী ঘটনা ঘটিলে আমি অসমবাসী হিচাপে সঁচাকৈ আজি লাজ পাইছোঁ আজি আমি মানুহ হিচাপে লজ্জিত হৈছোঁ মাত্ৰ কেইবছৰমানৰ আগলৈকে এই ঘটনাবিলাক ইমান কমনলি সংঘটিত হোৱা নাছিলে মোৰ এতিয়াও মনত আছে মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ তেতিয়া মোৰ যিবিলাক ফ্ৰেণ্ড আছিলে অসমৰ বাহিৰৰ ফ্ৰেণ্ডবিলাকৰ আগত মই খুব গৌৰৱেৰে অসমৰ কথা কৈছিলোঁ যে অসম ভাৰতৰ বেলেগ ষ্টেটতকৈ বহুত বেলেগ হয় অসমত নাৰীক পুৰুষৰ প্ৰায় সমান মৰ্যাদা প্ৰদান কৰা হয় অসমত নাৰীৰ ওপৰত হোৱা নিৰ্যাতন কম ভ্ৰূণ হত্যা নাই অসমত যৌতুকৰ বাবে নাৰীক হাৰাশাস্তি কৰা নহয় অসমত এজনী ছোৱালী বহুত দেৰিলৈকে ঘূৰি ফুৰিব পাৰে ৰাতি তাইৰ লগত বেয়া ঘটনা সংঘটিত নহয় কিন্তু কেইবছৰমানৰ পৰা এই সকলোবোৰ কথা মিছা প্ৰমাণিত হৈছে আৰু ৰিচেণ্টলি যিটো সুমিলা ৰংহাংপি নামৰ কণমানিজনীৰ সৈতে ঘটনা ঘটিলে সেই কথাটোও এই কথাবিলাক মিছা প্ৰমাণিত কৰিছে সেই কণমানিজনী পোষ্টমৰ্টেম ৰিপৰ্টত পোৱা গৈছে যে তাই বোলে গৰ্ভৱতী আছিলে যদি এইটো কথা সঁচা হয় তেন্তে তাইৰ লগত যৌন নিৰ্যাতনো হৈছিলে আমি ইমান তললে পৰি গৈছোনে আৰু তাইক যি ঘৰ লোকে বন্ধ কৰা যুৱতী হিচাপে ৰাখিছিলে তেওঁলোকে কৈছে যে এয়া আত্মহত্যা হত্যা হওক আত্মহত্যা হওক সেয়া পিছত প্ৰমাণ হ'ব সেয়া সময়ত দেখা যাব কিন্তু আপোনালোকে বন্ধ কৰা যুৱতী হিচাপে তাইক ৰাখিছিলে আৰু চাইল্ড লেবাৰ ইটছেল্ফ ইজ এ ক্ৰাইম আৰু তাৰ কাৰণে 2 বছৰলৈকে শাস্তি আৰু 50,000 পৰ্যন্ত জৰিমনা হ'ব পাৰে আনকি স্বয়ং মাক দেউতাকেও নিজৰ শিশুক কাৰোবাৰ ঘৰত বন্ধ কৰা শিশু হিচাপে ৰাখিবলৈ দিব নোৱাৰে বহুতে কয় যে মই বন্ধ কৰা হিচাপে ৰখা নাই মই তুলি লৈছোঁ আনকি স্কুললৈও স্কুলত নাম লগাই দিয়া আছে নোৱাৰে আজিকালি তেনেকৈ তুলি ল'বই নোৱাৰে সেইটো সম্পূৰ্ণ ইলিগেল প্ৰক্ৰিয়া বুলি ধৰা হয় আনকি সঁচাকৈ যদি আপুনি তুলি ল'ব বিচাৰে তেতিয়াহ'লে এটা প্ৰচিডিঅ'ৰ মাধ্যমেৰে যাব লাগিব আজিকালি তুলি ল'বলৈ সন্তান তুলি ল'বলৈ হ'লেও ষ্টেট এডাপশ্যন এজেঞ্চিবিলাক থাকে তাৰ ৱেবছাইটত গৈ আপুনি অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব তাৰ পিছতহে আপুনি সন্তান এটা তুলি ল'ব পাৰে আদাৰৱাইজ এইটো বেলেগ প্ৰচেছ দি গ'লে মানে এইটো ইলিগেল বুলিয়ে ধৰা হয় কিন্তু আমি এই বিষয়টোক লৈ কিমান সজাগ আমি চকুৰ সন্মুখত হয়তো আজিলৈকে বহুত চাইল্ড লেবাৰ দেখি আহিছোঁ কিন্তু আমি কেইজনে ইয়াক লৈ মাত মাতিছোঁ আজিলৈকে আমি কিমানে ইয়াৰ বিৰোধিতা কৰিছোঁ যদি আজিলৈকে আমি ইয়াৰ বিৰোধিতা নাই কৰা তেতিয়াহ'লে সুমিলা ৰংহাংপিৰ লগত যিটো ঘটনা ঘটিলে তাক লৈ ইচ আচাচ কৰাৰ অধিকাৰ আমাৰ নাই আমাৰ কোনো অধিকাৰ নাই যে আমি ফেচবুকত জাষ্টিছ ফৰ সুমিলা ৰংহাংপি লিখি ডিপি চেঞ্জ কৰোঁ এতিয়া আপোনালোকে হয়তো বহুতে ভাবিছে যে আপোনালোকে চাইল্ড লেবাৰ দেখিলে সদায় কিবা এটা কৰাৰ কথা ভাবিছিলে কিন্তু কি কৰিব লাগে কি ষ্টেপ ল'ব লাগে ইমিডিয়েটলি আপোনালোকে নাজানে সেইবাবে আপোনালোকে চুপ হৈ থাকিলে তেনে মই আজি আপোনালোকক কৈ আছোঁ আপোনালোকে কি কৰিব পাৰে আপোনালোকে নেক্সট টাইম যেতিয়া এটা চাইল্ড লেবাৰ দেখা পায় নাইবা শিশুৰ ওপৰত হোৱা কোনো নিৰ্যাতন কোনো শিশু হেৰাই পাইছে তেন্তে আপোনালোকে লগে লগে চাইল্ড লাইন 1098 টোল ফ্ৰী নাম্বাৰত ফোন কৰিব পাৰে চাইল্ড লাইন 1098 সেৱা হৈছে 24 ঘণ্টা উপলব্ধ এটা টোল ফ্ৰী সেৱা আৰু এই সেৱা মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ আণ্ডাৰত হয় আপুনি ফোন কৰাৰ 1 ঘণ্টাৰ ভিতৰতে চাইল্ড লাইনৰ কৰ্মী সেই ঠাই গৈ উপস্থিত হ'ব আৰু আপুনি যদি আপোনাৰ পৰিচয় চাইল্ড লাইনৰ আগত গোপনে ৰাখিব বিচাৰে আপুনি সেয়াও কৰিব পাৰে চাইল্ড লাইনৰ কৰ্মীয়ে শিশুটিক উদ্ধাৰ কৰি শিশুগৃহলৈ প্ৰেৰণ কৰিব ভাল কথা আমাৰ কাৰণে যে অসমত এতিয়া বহুতকেইখন ডিষ্ট্ৰিক্টতে চাইল্ড লাইন আৰু শিশুগৃহ উপলব্ধ আছে আৰু চাইল্ড লাইনৰ কৰ্মীৰ কাম মাত্ৰ শিশুটিক উদ্ধাৰ কৰি শিশুগৃহত থোৱাই নহয় শিশুটিৰ বিষয়ে চাইল্ড ৱেলফেয়াৰ কমিটিক জনোৱা আৰু চাইল্ড ৱেলফেয়াৰ কমিটি হৈছে শিশুৰ আদালত বুলি কোৱা হয় চাইল্ড ৱেলফেয়াৰ কমিটিক চাইল্ড লাইনৰ কৰ্মীয়ে জনাব যে শিশু এটা উদ্ধাৰ কৰি শিশুগৃহত ৰখা হৈছে আৰু তাৰপিছত চাইল্ড ৱেলফেয়াৰ কমিটিৰ চেয়াৰপাৰ্চনৰ নিৰ্দেশমৰ্মে চাইল্ড লাইনৰ কৰ্মীয়ে পিছৰ পৰ্যায়ৰ কামখিনি কৰি যাব যদি চাইল্ড লাইনৰ কৰ্মীক এয়া নিৰ্দেশ দিয়া হয় যে শিশুটিৰ ঘৰ বিচাৰি উলিয়াব লাগে বা মাক দেউতাকৰ হাতত গতাই আহিব লাগে তেন্তে সেই সকলোখিনি চাইল্ড লাইনৰ কৰ্মীয়ে চাইল্ড ৱেলফেয়াৰ কমিটিৰ চেয়াৰপাৰ্চনৰ নিৰ্দেশমতে কৰি যায় লগতে চাইল্ড লাইনৰ কৰ্মীয়ে শিশুটিক উদ্ধাৰৰ বাবে যাওঁতে পুলিচ প্ৰশাসনৰ সহায়ো লয় আৰু
আজিকালি প্ৰত্যেক পুলিচ ষ্টেচনতে এছিষ্টেণ্ট SI লেভেলৰ এজন আৰক্ষী বিষয়াক চাইল্ড প্ৰটেকশ্যন অফিচাৰ হিচাপে নিয়োগ কৰা হয়। গতিকে সেই পুলিচ বিষয়াজনৰ সহায়ত শিশু এটিক চাইল্ড লাইনৰ কৰ্মীয়ে উদ্ধাৰ কৰে আৰু বাকী পৰ্যায়ক্ৰমে বাকী কামসমূহ সম্পন্ন কৰে। এতিয়া গতিকে চাইল্ড লাইনৰ আপোনালোকে সহায় ল'ব পাৰে ইমিডিয়েটলি শিশুৰ ক্ষেত্ৰত হোৱা যিকোনো নিৰ্যাতনৰ ক্ষেত্ৰত। লগতে আপোনালোকে কিছুমান ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট থাকে, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ এগৰাকী থাকে, তেখেতলোকৰ বা সেই ইউনিটটোৰ সহায় ল'ব পাৰে। শিশুৰ ওপৰত হোৱা নিৰ্যাতন বা অত্যাচাৰসমূহ বন্ধ কৰিবৰ কাৰণে বিভিন্ন সেৱা অলৰেডি আমাৰ ওচৰত আছে, কিন্তু আমি ল'ব জনা নাই। হয়তো আমি ইমান সজাগ নহয় বা যিমান সজাগতা হ'ব লাগিছিলে সকলোৰে ফালৰ পৰা সেই এৱেৰনেছসমূহ তেনেকৈ হোৱা নাই। গতিকে সকলো মানুহ সজাগ নহয় যে এটি শিশুক যাক কেয়াৰ আৰু প্ৰটেকশ্যনৰ দৰকাৰ আছে সেই শিশুটিৰ বাবে ইমিডিয়েট ষ্টেপ কি ল'ব, কি হ'ব পাৰে। এইটো মুহূৰ্তত মোৰ আৰু এটা কথা মনলৈ আহিছে আৰু ক'বলৈ মন গৈছে। সুমিলা ৰংহাংপি নামৰ কণমানিজনীৰ সৈতে যি শিহৰণকাৰী ঘটনাটো ঘটিলে, সেই ঘটনাটো যদি অসমত নহয় দিল্লীত হ'লহেঁতেন, তেতিয়াহ'লে গোটেই ভাৰতৰ নিউজ চেনেলবিলাক দৌৰি গ'লহেঁতেন, সেইটো নিউজে বজাই থাকিলেহেঁতেন। কিন্তু অসমত ঘটিছে সেইকাৰণে নেকি এটা নেশ্যনেল নিউজ চেনেলেও এই বস্তুটো কভাৰ নকৰিলে? আৰু এয়া প্ৰথমবাৰ হোৱা নাই। অসম বা নৰ্থ ইষ্টৰ নিউজ যিমানেই ডাঙৰ নহওক কিয়, যিমানেই ভয়ংকৰ নহওক কিয়, যিমানেই ইম্পৰ্টেণ্ট নহওক কিয়, নেশ্যনেল মিডিয়াৰ চকুত কিন্তু ধৰা নপৰে। আমি সঁচাকৈয়ে সদায় ইগনৰ্ড বাই মেইনলেণ্ড ইণ্ডিয়া, বাই মেইনলেণ্ড মিডিয়া। গতিকে আমাৰ কাৰণে বহুত লোক নাই, আমাৰ কাৰণে আমিয়ে আছোঁ। গতিকে আমি নিজৰ কাৰণে চিন্তা নকৰিলে বেলেগে কোনো আমাৰ কাৰণে চিন্তা নকৰে। গতিকে আমি নিজৰ কাৰণে ষ্টেণ্ড নল'লে বেলেগে কোনো আমাৰ কাৰণে ষ্টেণ্ড নলয়। সেইকাৰণে মোৰ আপোনালোকৰ সকলোৰে আগত এটা কাটৰ অনুৰোধ যে আপোনালোকে সজাগ হওক। এই শিশুৰ বিৰুদ্ধে হোৱা নিৰ্যাতনসমূহ বন্ধ হ'ব লাগে, নাৰীৰ বিৰুদ্ধে হোৱা নিৰ্যাতনসমূহ বন্ধ হ'ব লাগে। আকৌ যাতে আমি নিজৰ ফেচবুকৰ ডিপিত জাষ্টিছ ফৰ কোনোবা এটা শিশুৰ নাম লিখিব লগা নহয়। এয়াই মোৰ ক'বলগীয়াখিনি। আশা কৰিছোঁ সুমিলা ৰংহাংপিয়ে অতি সোনকালে ন্যায় পাওক। ন্যায় কেতিয়াও হ'ব নোৱাৰে কাৰণ তাই আমাৰ পৰা হেৰাই গ'ল, কিন্তু ভৱিষ্যতে আৰু এজনী সুমিলা ৰংহাংপি আমাৰ মাজৰ পৰা হেৰাই নাযাওক। এয়াই মোৰ ক'বলগীয়াখিনি। ধন্যবাদ।